আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰ কিতাপখন লৈ আলোচনা কৰিম। এই কিতাপখন আপুনি চাই লওক। এই কিতাপখনৰ বিষয়ে সকলোৱে জানে বুলি মই আশা কৰোঁ। সকলোৱে নাজানিলেও 70% মানুহে জানে আৰু 50% মানুহতো পঢ়িছেই। কম্পালসৰি একো অসুবিধা নাই। আৰু এই কিতাপখন টিচাৰ হোক ষ্টুডেণ্ট হোক সকলোৱে ভাল বুলি জানে। আৰু বিশেষকৈ এই কিতাপখনৰ গুণটো হ'ল যে কিতাপখন পঢ়ি আপুনি বহুত ভাল পাব, বৰিং নহ'ব। কিয় নহ'ব? কাৰণ এই কিতাপখনত যিখন লিখা আছে সেইবিলাক বস্তুবিলাক মানে যিবিলাক বুজোৱা হৈছে মানুহৰ শিক্ষা ক্ষেত্ৰত সেইবিলাক উদাহৰণেৰে দিয়া হৈছে, কাহিনীৰে দিয়া হৈছে। আপুনি পঢ়িব এখন কাহিনীয়ে পঢ়ি আছে, কাহিনী পঢ়ি শেষত গৈ মূল শিক্ষাটো পাব। মানে ইমান ধুনীয়া, এনেকুৱা কিতাপ খুব কমেই থাকে। তো আপুনি কাহিনীটো পঢ়ি শেষত গৈ মূল শিক্ষাটো পাই গ'ল যে এনেকৈ কৰিলে এনেকৈ হৈ যায়। ঠিক আছে, সেইকাৰণে কিতাপখন মোৰ কাৰণে বহুত ভাল লাগিছে, ফেভৰেট বুলি ক'ব পাৰি। ইমান ধুনীয়া ধুনীয়া শিক্ষা আছে, মাইণ্ড ব্লোয়িং। তো এই কিতাপখন যিসকল নতুন পাঠক, উঠি অহা পাঠক, তেওঁলোকৰ বাবে মই ভিডিঅ'খন বনাইছোঁ। তেওঁলোকে পঢ়িবলৈ মই অনুৰোধ কৰিছোঁ কিতাপখন আপোনালোকে যদি নাই পঢ়া, বহুত অনুৰোধ কৰিছোঁ মই আপোনালোকে পঢ়িব। কিতাপখনৰ দামো বেছি নহয়। মই 80 টকা দি কিনিছিলোঁ। ইয়াত হয়তো দেখি পোৱা নাই আপোনালোকে। মই 80 টকা দি কিনিছিলোঁ কিতাপখন। এতিয়া হয়তো 100 টকা হ'ব পাৰে। বিষ্ণু শৰ্মা, এই বিষ্ণু শৰ্মা ইয়াত যিখন আছে বহুতে কয় এইখন চাণক্যৰে লিখা। চাণক্যৰ আন এটা নাম বিষ্ণু শৰ্মা। এতিয়া কোনটো ঠিক সেইটো মই বিশেষকৈ ক'ব নোৱাৰোঁ। তো আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। ইয়াত বহুত ধুনীয়া ধুনীয়া কথা আছে, বহুত ধুনীয়া ধুনীয়া শিক্ষা আছে মানুহৰ জীৱন লৈ, জীৱনৰ সমস্যা লৈ বা জীৱনত কেনেকৈ চলিব লাগে, কেনেকৈ বন্ধুত্ব কৰিব লাগে, কাৰ পৰা বাচিব লাগে, সেইবিলাক বিষয়ে বহুত ধুনীয়াকৈ পশু পাখীৰে উদাহৰণ দি বুজোৱা হৈছে। ইয়াত কোৱা হৈছে যে শিক্ষা অনন্ত, শিক্ষাৰ কোনো শেষ নাই। আয়ু অলপ, আমাৰ আয়ু যিটো সেইটো অলপ, শিক্ষাৰ অনন্ত। তো সেইবাবেহে আমাৰ মূল বিষয়বিলাক শিকিব লাগে। সকলো শিকিম বুলি ক'লেতো নোৱাৰিম। সেইকাৰণে ইয়াত কোৱা হৈছে যে মূল অৰ্থ থকা বস্তুবিলাকহে আমাৰ প্ৰয়োজনীয়বিলাক আমি জানিব লাগে, তেতিয়াহে আমি কিছু জানিব পাৰিম। যদি সকলো জানিব খোজো নহ'ব, কাৰণ শিক্ষা অনন্ত, আয়ু কম। সেইকাৰণে মূল বস্তুখিনি জনা প্ৰয়োজন বুলি বিষ্ণু শৰ্মাই ইয়াত লিখিছে। আৰু এটা কথা ইয়াত লিখিছে বহুত ভালকৈ যে নাৰী আৰু লতা কাষত যাক পায় তাকে সাৱটি ধৰে। এইটোৰ ব্যাখ্যাটো মই দিব নোৱাৰোঁ, আপোনালোকে যদি পাৰে দিব। কিন্তু বহুত ভাল লাগিছে। এই ধৰণৰ কথা ইয়াত বহুত আছে। সঞ্চয় কথা, অৰ্থৰ কথা, শিক্ষাৰ কথা, বহুত ভাল একদম। মানে আৰু কি ক'ম, বহুতেই ভাল লাগিছে। তো আশা কৰোঁ যিসকল উঠি অহা পাঠক, যিসকলে কিতাপখন পঢ়া নাই, আপোনালোকে কিতাপখন পঢ়িব। মই অনুৰোধ কৰিছোঁ, মোৰ কথাটো ৰাখিব, কিতাপখন পঢ়ি চাব। বহুত ভাল লাগিব, আপোনাৰ পইচা উচুল হৈ যাব, শিক্ষাও বহুত পাব, সময়ো নষ্ট নহয়। ঠিক আছে, তো ইমানেই ক'বলগীয়া আছিলে কিতাপখনৰ বিষয়ে। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে আপোনালোকৰ মাজত কম সময় পোৱা নাই, তো আজি কৈ দিলোঁ। যিসকল আছে তেওঁলোকে অৱশ্যেই পঢ়িব কিতাপখন। কিতাপখন আপুনি ক'ত পাব? মোৰ মতে যিকোনো কিতাপ মহলত পাই যাব। সৰু মৰু কিতাপ মহল হ'লেও তাতো পাই যাব। অসুবিধা নহ'ব কিতাপখন আপোনাৰ বিচাৰোঁতে। হয়তো বা ফ্লিপকাৰ্টতো পাব পাৰে, অনলাইন এমাজনতো পাব পাৰে, চাই ল'ব। মই তাত চোৱা নাই, কিতাপখন তাত পাব পাৰে। তো আজিলৈ ইমানে। দেখা হ'ব নেক্সট ভিডিঅ'ত নতুন কিছু অসমীয়া মহামূল্যৱান কিতাপ লৈ।